নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ তিতাবৰৰ গড়ালি চৰাইপানীত বনাই প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থাত থকা এখন উৰণীয়া বাইক দেখুৱাবলৈ। গতিকে বলক পলম নকৰাকৈ আগবাঢ়ো। আপোনালোকে আগত এখন দেখা পাইছে চুইচ গেট। সেই চুইচ গেটখনৰ আমি ওপৰেদিয়ে ইটো পাৰলৈ যাব লাগিব নদীখনৰ। ফটো তুলিবৰ কাৰণে ইয়াতে ধুনীয়া এটা প্লেচ আছে আৰু ইয়াতে প্ৰায় গানৰ শ্বুটিং চলি থাকে। হেৰিও আহি আছোঁ আৰু বেছি দূৰ নাই, পাইছোঁহি। এতিয়া দাদাজনক লগ পাওঁ নেপাওঁ এতিয়া তাৰ সেইটোহে অকণমান ডাঙৰ কথা হৈছে। আৰু অলপ বাকী আছে, আহি পাইছোঁ বুলি ক'ব পাৰি আৰু। দাদাজনৰ ঘৰ পাই গ'লোহি দেই এইবাৰ। আপুনি সেই কিমান দিনৰ পৰা প্ৰচেষ্টা চলাই আছিল আপুনি প্ৰচেষ্টাটো? এবছৰমান হ'ল আপোনাৰ? বৰ্তমান আমি প্ৰেক্টিচ কৰি আছোঁ। যথেষ্ট লাগিব। এতিয়া আমি কৰি আছোঁ, আকৌ এতিয়া কামো কৰোঁ যে মই। গম পাইছোঁ। এতিয়া কাম নকৰিলে পৰিয়াল নচলে। এতিয়া আকৌ নেক্সট দেওবাৰে বন্ধ পাম, দেওবাৰে আকৌ চেষ্টা কৰিম যদি সময় হয়। আপোনাৰ দাদা এনেই কিমানমান টকা এতিয়ালৈকে বৰ্তমান খৰচ হৈছে? মই একচুৱেলি বস্তুবিলাক মানে পাৰ্টকৈ অনা যে, মানে এবছৰমান আগৰ পৰাই এটা দুটাকৈ বস্তু কাম কৰা মানুহে কিনি গম পাইছোঁ বস্তুটো প্ৰায় বস্তু পুৰণাই কিনি আনিছোঁ, ইঞ্জিনো পুৰণা আনিছোঁ। সেইটো তুলনাত মই ভাবিছিলোঁ 1,80,000 টকাত হ'ব বুলি এনেই এটা ধাৰণা হৈছিলে। এতিয়া বৰ্তমান চাইছোঁ মানে 1 লাখ টকা পাৰে হ'ব। গম পাইছোঁ। আৰু মানে বাজেটটো অকণ বাঢ়িব বুলি চাগে আপুনি অনুমান কৰিছে? পৰা হ'বৰ কাৰণে মানে এনে পাৰফেক্ট হোৱাই নাই, আৰু কেইটামান বস্তু লগাবলৈ আছে। আপোনাৰ এনেই কিমান দিন মানৰ ভিতৰত আপুনি এনেই উৰুৱাম বুলি আপুনি ছাকচেছফুল হ'ম বুলি ভাবিছে? মই এনেই প্ৰথম কথাটো এনেই অলপ চিম্পুল ভাবিছিলোঁ। এতিয়া চাইছোঁ প্ৰেক্টিচ যথেষ্ট লাগিব মানে ই বিপদজনক। মানে তোমাৰ ওপৰত উৰাটো এনে ইমান সম্ভৱো নহয় জানো, ইমান পটকে নাই। অনুশীলন কৰিব লাগিব। মই ভাবিছোঁ এনেই নিৰ্দিষ্ট মই মানে আগৰ কেইটামান হেৰিত কৈছিলোঁ মাঘৰ বিহুত কৰিম বুলি। মাঘৰ বিহুত কি হ'ল মানে কৰিব নোৱাৰিলোঁ, মানে কেলে অনুশীলনটো যথেষ্ট লাগিব আৰু এনেকৈ কাম বনো কৰিবলগীয়া হয় যে। গম পাইছোঁ। মই ভাবিছোঁ কেলে নিৰ্দিষ্ট এনেকৈ ক'বলৈ দিগদাৰ হৈছে, হ'লেও মানে 1 মাহমানৰ ভিতৰত মই ভাবিছোঁ মানে উৰুৱাব বুলি ভাবিছে। আৰু এনে কাম বিশেষ কাম নাই, মানে প্ৰায় হৈছেগৈ কামবিলাক? অলপ আছে আৰু অনুশীলনটো যথেষ্ট লাগিব। মোৰ মতে 15-20 দিন কণ্টিনিউ লাগিব। আৰু এতিয়া কণ্টিনিউ কৰিবলৈ আমাৰ মানে কাম বন কৰিব লাগে যে। গম পাইছোঁ। আপুনি বৰ্তমান কিহত নিয়োজিত হৈ আছে? মই এনেই মিস্ত্ৰী কাম কৰোঁ। চবেই কৰোঁ, মই আৰ্ট চাৰ্টো কৰোঁ। আপোনাৰ বিশেষকৈ মই মানে এই বিল্ডিং চিল্ডিং বনোৱা কামবিলাক ঠিক আছে, নিজেও কৰোঁ। আপুনি প্ৰথমতে চাগে কল্পনাটো কিমান দিনৰ পৰা এনেই কৰিছিলে, ভাবিছিলে বনাম বুলি? কেনেকৈ আহিলে আপোনাৰ ভাৱনাটো? মই প্ৰথম ভাবিলোঁ তোমাৰ মানে প্ৰায় 2 বছৰমান আগৰ পৰাই ভাবিছোঁ। কণ্টিনিউ মই ভাবিলোঁ কিজান 6 মাহমান কণ্টিনিউ। তাৰপাছত বস্তুবিলাক কেনেকৈ পাম, মই প্ৰথম এটা বেলেগ ইঞ্জিন আনিছিলোঁ। সেই ইঞ্জিনটো নহ'ল কাৰণে এটা হুণ্ডা ইঞ্জিন কিনি আনিছিলোঁ। সেইটো আকৌ বেলেগত বিকি দিলোঁ। তাৰ নেক্সট মোৰ নিজৰ এখন বাইক আছিলে 180 পালচাৰ। 180 পালচাৰ ইঞ্জিন লগাইও চালোঁ, ইমান ধুনীয়া পাৰফৰ্মেঞ্চ নিদিলে। সেইখন বিকি দিলোঁ। বিকি এতিয়া এটা পুৰণা মানে পালচাৰ 220 ইঞ্জিন লগাইছে, ই ধুনীয়া দিছে। আৰু মোৰ মতে মানে আৰু 1 মাহমানৰ ভিতৰত মানে সম্ভৱপৰ হৈ উঠিব মানে। আমি এতিয়া যাম উৰণীয়া বাইকখন ৰখাই থোৱা জেগাডোখৰলৈ।
ফ্ৰেণ্ডসকল, আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ এখন উৰণীয়া বাইক তিতাবৰ চৰাইপানীত বনাই বৰ্তমান হৈছেগৈ। বহুদিনৰ পৰা চৰ্চা চলি আছিলে তিতাবৰৰ চৰাইপানীত এখন বিশেষ উৰণীয়া বাইক বনাইছে দাদাজনে বুলি। আজি আহি আমি উপস্থিত হৈছেহি আৰু মই বৰ্তমান বহি আছোঁ এই বাইকখনৰ ওপৰত। চলাব নাজানো, হ'লেও বহি চাইছোঁ। আৰু বোলে এমাহ 15 দিনৰ ভিতৰতে উৰুৱাবলৈ সক্ষম হ'ব আৰু দুটামান বস্তুৰ বোলে প্ৰয়োজন হৈছে, সেইকেইটা খুৱাবলৈ আছে। আপোনালোকক দেখুৱাবলৈ পাই সুখী অনুভৱ কৰিছোঁ, লগতে ময়ো সুখী অনুভৱ কৰিছোঁ। মোৰ লগত মোৰ ভাইটি সীমান্ত আহিছে, লগত দুয়োটাই আহিলোঁ। আহি বৰ্তমান উপস্থিত হ'লোহি। দাদাজনৰ যদিও ঘৰত নাই, অনুশীলন কৰিবৰ কাৰণে বেলেগ এজনৰ ঘৰত আনি থৈছে, তাতে আমি ইয়াতে আহি উপস্থিত হ'লোহি। আপোনালোকে ভালকৈ আহক, চাই যাওকহি যদি চাব মন আছে। ফ্ৰেণ্ডছক এইটো আপোনাৰ এয়া এনেকৈ পকাই দিলে ডাইৰেক্ট এইটো টাৰ্ণিং পইণ্টত এইটোৱে ল'ব। হেণ্ডেলডালৰ ওপৰতে ডিপেণ্ড কৰিব। এই পিছফালৰ পাংখাখন দেখিছে, এয়াৰ বাইক বুলি লিখা আছে। টাৰ্ণিং ল'ব হ'লে এইটোতে পজিশ্যন আৰু উঠছি আকৌ টেংকি 5 লিটাৰ এইখন একদম পুৰা দেখা যাইছে লোহাৰ লাগিছে। এইটোতো কাঠৰ হয়, কাঠৰ পাংখা। তাৰপিছত এইকেইটা চুইচ, এইকেইটা চাগে অফ অন ক'ব লাগিব এতিয়া। এইটো হৈছে এয়াৰ বাইক। তাৰপিছত আপোনাৰ এইবিলাক এখন পাংখা। এইখন কিন্তু দেখিছে প্লাষ্টিক নিচিনা, কিন্তু এখন লোহাৰো নহয়, এখন কাঠৰ দেই, কাঠেৰে বনাইছে এখন পাংখা। তাৰপিছত আপোনাৰ এইটো মেচিন 220 বাইকৰ ইঞ্জিনটো লগাই দিছে ইয়াত। এইটো তেলৰ গ্লান, এইটো তেলৰ টেংকি বুলি ক'ব লাগিব এতিয়া। এইটো আপোনাৰ চকা এইফালে লগাই দিছে। আৰু এইবিলাক কি দিছে নাজানো আমি। সেইটো আপোনাৰ তাৰপিছত এইটো বহিবৰ কাৰণে এখন চিট, আৰু এইটো অন অফ কৰিবৰ কাৰণে এইকেইটা চুইচ আছে। তাৰপিছত এইটো এক্সেলেটৰ চাগে, এক্সেলেটৰ এইটো চাগে এইটো পকাই ওপৰত উঠিব চাগে। এইডাল ব্ৰেক, আপোনাৰ এইডাল ব্ৰেক নাই, এইটো ক্লাছ হয়। ক্লাছ সেইটো এৰিলে যাব ন। এইটো মানে আপোনাৰ এডাল পকাব লাগিব, এডাল এৰিব লাগিব ন। যিমান মানে চাগে এৰিব, অলপ ইমান উপলব্ধি কৰি থাকিব। তাৰপিছতে আপোনালোকক দেখুৱাইছোঁ এখন পিটছ বনাই ৰখা হৈছে। পিটছখন প্ৰায় তেওঁলোকে 500 মিটাৰমান দীঘলকৈ বনাই লৈছে। ইয়াতে তেওঁলোকে অনুশীলন কৰি থাকে। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।